এয়া দেখিছে নহয় এয়া কি হয় আরে বাবা তেজ উলিয়াই দিলা পাৰ্চেল এটা আহিলে তাকে আনবক্সিং কৰিম বুলি ভাবিলোঁ বহুত ভাল লাগিছে বেগটো উঠাই লৈ লৈছোঁ মিষ্টাৰৰ কাৰণে মাৰ কাৰণে আৰু আমি হাপেকাৰী চাৰিআলিৰ পৰা পোনে পোনে সেয়া আজি বুধবাৰ আমি বজাৰলৈ আহি গ'লোঁ ভাইটি আৰু মই আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব হেল্ল' এভৰিৱান গুড মৰ্ণিং এয়া আমাৰ চাইনি চিষ্টাৰ আহিছে তিনিচুকীয়াৰ পৰা যোৱাকালি আহিছিলে তেওঁবিলাকে কালি থাকিলে আৰু আজি তাই মানে ৰান্ধনি গম পাইছেনে এয়া পূৰা মাংস বনাইছে সদায় ন মই কিমান বনাই থাকিম আজি তাইকে দিছোঁ আৰু আলহীকে বনাবলৈ আলহী আহিলে গুচি গৈছে তো আমাক ভালে লগা নাই আৰু আলহীকো খুৱাই বোৱাই বিদায় দি দিলোঁ যোৱাকালি নিশা মানে আমাৰ ইফালে বৰষুণ জাক আহিলে যিহেতু মাটিডোখৰ বহুত শুকান হৈ আছিলে শুকান হৈ থকাৰ কাৰণে আমাৰ ৰুবলৈ দিগদাৰ হ'ব বুলি ভাবিছিলোঁ কিন্তু ঈশ্বৰৰ আশীৰ্বাদত বৰষুণ জাক আহিলে বৰষুণ জাক অহা দেখি এয়া পূৰা আলু লতাবিলাক সৰু সৰুকৈ এনেদৰে কাটি পেলাই থোৱা হৈছে এই শিপাবিলাক কাটি দি উচাই দিব লাগে উচাই মেলি এইখিনি পূৰা ঝাপি চাওকচোন ইমান ধুনীয়া দেখিছে আৰু ইফালে দাদাই কাটি আছে আৰু ইফালে আগখিনি এইখিনি কোমলীয়া আগলিখিনি এইখিনি গোটেইখিনি মই মাছকে দি দিম আৰু এবাৰ দিলোঁ গোটেইখিনি খাই শেষ কৰি দিলে মাছখিনিয়ে এতিয়া আকৌ এইখিনি নি পেলাই ফিচাৰীতে দি দিম আৰু এয়া দেখিছে নহয় এয়া কি হয় এয়া হৈছে কেঁকুৰা ভিডিঅ'টো কৰি থাকোঁতে ইমান বেয়াকৈ কামুৰিলে যে মই কান্দি গ'লোঁ সঁচাকৈ বৰ বিষালে দেই আৰু এতিয়া অলপতে পাৰ্চেল এটা আহিলে তাকে আনবক্সিং কৰিম বুলি ভাবিলোঁ তাকে আপোনালোকেও দেখুৱাম বুলি ভাবিছোঁ কাৰণ আপোনালোকেও মোৰ এটা ফেমিলি আৰু সেয়া আপোনালোকক নেদেখুৱাকৈ মই থাকিব নোৱাৰোঁ সেইটো কাৰণে আনবক্সিং কৰিছোঁ আৰু কিনো আহিলে এয়া ট্ৰেছমি শ্বেম্পু আৰু ইয়াত আছে 1 লিটাৰ দেখিছেনে এয়া 1 লিটাৰ বটল বহুত ভাল লাগিলে আৰু ইয়াৰ প্ৰাইচটো হৈছে 1249 ইয়াৰ প্ৰাইচটো হৈছে 1249 পূৰা 1 লিটাৰ আছে আৰু কিন্তু মই পাইছোঁ কিমানত অফাৰ আছিলে এয়া চাওক 574 আৰু ইমানটো দামত মই শ্বেম্পুটো পাইছোঁ অফাৰ এটা আছিলে আৰু 574ত শ্বেম্পুটো পাই মই বহুত সুখী এয়া আৰু ফ্লিপকাৰ্টে আমাক ইমান সহায় কৰিছে আৰু ইমান কম মূল্যত বস্তুবিলাক দিয়ে সেইটো কাৰণে থেংক ইউ ফ্লিপকাৰ্ট এফালে যাবলৈ ওলাইছোঁ তাকে মূৰটো ধুই ল'লোঁ আৰু গধূলি ধুলেতো নোপাব সেইটো কাৰণে আৰু এতিয়া ধুই লৈছোঁ পূৰা ৰেডি হৈ গ'লোঁ মানুহজনী আৰু ইয়াৰ বেগটো হৈছে মানুহজনে গল্ডেন পাগোডা গৈছিলে তেজুলে তেতিয়া বেগটো আনি দিছিলে মোক আৰু বেগটো যদিও মানে 500 টকা লৈছিলে 500 টকাৰ বেগ কিন্তু মোৰ বহুত ভাল লাগে গম পাইছে বেগটো লৈ য'তে গ'লেও মই বেগটো লৈ পেলাই যাওঁ আৰু সেইটো কাৰণে মোৰ বৰ পচন্দৰ আৰু কালাৰটো চব নাই বটল গ্ৰীণ কালাৰৰ ইমান ধুনীয়া বহুত ভাল লাগিছে বেগটো আপোনালোক কেনেকুৱা লাগিলে বাৰু বেগটো কমেণ্টত জনাবচোন মোৰ বৰ পচন্দ হয় এইটো বেগটো সেইটো কাৰণে মই সদায় ক'ৰবালৈ গ'লে এইটো বেগ লৈ যাওঁ আৰু মোৰ লগত আমি গৈ আছোঁ ভাইটি আৰু মই আৰু চাৰিআলিলৈ আৰু বজাৰৰ কিছুমান দৰৱ পাতি আনিবৰ কাৰণে আৰু এয়া আমি আহি পাই গ'লোঁ এইটো 13 দিনলৈকে দি দিব অঁ আকৌ 14 দিনত এটা ভেকচিন আছে দেই অঁ আৰু এইফালে কেইটামান মিঠাই লৈ লৈছোঁ মিষ্টাৰৰ কাৰণে মাৰ কাৰণে আৰু মিষ্টাৰৰ মনটো ভাল লাগিব বুলি সেইকাৰণে তেওঁকো আগতে লাগিছে বহুতো ৰেডি খাইছিলে কিন্তু এতিয়াতো ঘৰত আছে ওলাইছে পৰা সেইটো কাৰণে নিদিছোঁ আৰু আমি হাপেকাৰী চাৰিআলিৰ পৰা পোনে পোনে সেয়া আজি বুধবাৰ আমি বজাৰলৈ আহি গ'লোঁ ভাইটি আৰু মই আৰু ইয়াতে মানে অলপ শাক পাচলি লৈ ল'ম বুলি ভাবিছোঁ তাকে এয়া বজাৰ আহি পাই গ'লোঁ আৰু প্ৰত্যেক বুধবাৰে আমাৰ ইয়াত কলাকতাত বজাৰ বহে শাক পাচলি ইত্যাদি বস্তু আৰু তাকে আমি কেইটামান বজাৰ কৰি লওঁ বুলি ভাবিছোঁ তেনেকৈ চাই থাকক ভিডিঅ'টো ভালকৈ আৰু সেয়া আজি 6 দিন হ'ল ব্ৰইলাৰখিনি তাতে ভেকচিন দিব লাগিব বুলি কৈছিলে আৰু ভেকচিন আনিবলৈ গৈছিলোঁ আৰু ইয়াতে দিছে এইটো পাউডাৰখিনি এতিয়া ইয়াৰ পৰা পানী টানি ল'ব লাগিব
আকৌ ইয়াৰ পৰা টানি উলিয়াই মই সেইটো বটলত ভৰাব লাগিব আৰু এটা দুটাই ইয়াত মিক্স কৰি মই ইয়াতে দি দিম তো 1 লিটাৰ পানী কৈছিলে সেইটো কাৰণে 1 লিটাৰ বটলত মই জুখি ভৰাই থৈছোঁ আৰু এতিয়া মই এইখিনি ব্ৰইলাৰখিনি দি দিম আৰু বজাৰৰ পৰা আহি গ'লোঁ আৰু আহি পেলাই এয়া কি বস্তু আনিছোঁ ইফালে চব এয়া হৈছে ভেন্দি ইফালে শুকান মাছ আৰু এয়া নহৰু ইফালে গুড় ইফালে চিৰা আকৌ ইফালে তিতা কেৰেলা এইখিনি আদা ইফালে পটল আৰু এয়া হৈছে বিলাহী আকৌ এইখিনি দুটা কলডিল লৈ আনিছোঁ কলফুল আৰু কলফুল মাৰ কাৰণে বহুত ভাল আৰু মিষ্টাৰৰ কাৰণেও ভাল সেইটো কাৰণে কলফুল লৈ আনিছোঁ আকৌ এয়া হৈছে মৰিচা শাক বগাজাত মৰিচা শাক এইখিনি ভাজি খাবলৈ বহুত ভাল লাগে তাকে পালোঁ লৈ আহিলোঁ আৰু আজিৰ মোৰ দিনটোৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ তেন্তে ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ ভিডিঅ' কোনোবা নতুনকৈ আহিছে তেন্তে ফ'ল' কৰিবলৈ নাপাহৰিব তেন্তে বাই